সুপ্ৰভাত স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হোক আহকচোন কেইটামান মহৎ লোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰো যাৰ ধৈৰ্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে কথাষাৰ কৈছিল ফ্ৰেংকলিন আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয় কথাষাৰ কৈছিল আনন্দ চন্দ্ৰ আগৰৱালা কুসংস্কাৰ হল পৃথিৱীৰ সবাতোকৈ ডাঙৰ বোজা কথাষাৰ কৈছিল সৰ্বপল্লী ৰাধাকৃষ্ণন অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক কথাষাৰ কৈছিল উইনষ্টন চাৰ্চিল কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা কাকো অৱহেলাও নকৰিবা সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্তী হৈ এনে কোনো ধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ'ব লগা হয় মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিও সন্তানক ৰক্ষা কৰে সেই মমতা আৰু কৰুণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয় বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা দেশহীন সহানুভূতি প্ৰেম তথা কৰুণা কথাষাৰ কৈছিল গৌতম বুদ্ধ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং বাই বাই